সময় নকৰিতা মেধি এনে আছে আপোনালোক নিশ্চয় ভালে আছে হয়নে আহকচোন মই আজি এখন আঞ্জা বনাব ওলাইছো ঔটেঙাৰ আঞ্জা আৰু মাছেৰে গছ এজোপাও আছে মোৰ সেই জোপাও আপোনালোকক দেখুৱাই দিম তেনেহলে বলক ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাব এইডাল গছ দেখিছেনে বহুত ডাঙৰ গছ হয় ঔ গছ হয় আমাৰ ঘৰৰ কাষতে আছে এইটো ঔ হয় চিনি নিশ্চয় পাইছে এতিয়া বলক মই কিদৰে ৰান্ধো দেখুৱাম এইখিনি গোটেই ৰৌ মাছ হয় ইয়াৰে কিছু সংখ্যকত মই নিমখ আৰু হালধি সানি ল'ম ভালদৰে তাৰপিছত কেৰাহীত তেল দি এইখিনি ভালদৰে মই ভাজি ল'ম এইখিনি ঔটেঙা হয় এইখিনি মই ভালদৰে ৩-৪টা প্ৰেছাৰ কুকাৰৰ হুইচেল মাৰি লৈছো ভালদৰে সিজাই লৈছো এইবাৰ ঔটেঙাখিনি ভালদৰে হাতেৰে মোহাৰি ল'ম যাতে তাৰ ভিতৰত থকা আহ আৰু মানে জাবৰখিনি ওলাই আহে তেনেদৰে ভালদৰে মোহাৰি তাৰ জাবৰখিনি উলিয়াই ল'ব লাগিব এইবাৰ জাবৰখিনি হাতেৰে মোহাৰি লোৱাৰ পিছত এইখিনি পেলাই দিব এইখিনি জাবৰ ৰাখিলে হয়তো গলত লাগি যাব পাৰে তো সেইকাৰণে এইখিনি মোহাৰি ধুনীয়াকৈ পেলাই দিব এইবাৰ ইয়াত মই অকণমান পানী মিক্স কৰি লৈছোঁ এইবাৰ ইয়াত মই এড কৰিছোঁ চাউলৰ গুড়ি প্ৰথমে লৈছোঁ তাৰপিছত লৈছোঁ অকণমান হালধি লৈ এইখিনি ধুনীয়াকৈ মই মিক্স কৰি লৈ ল'ম চাউলৰ গুড়িৰ সলনি আপোনালোকে ইয়াত বেচন বা ময়দা ল'ব পাৰে কেৰাহী গৰম কৰি লৈছোঁ কেৰাহীত এটা শুকান জলকীয়া আৰু লগত মই বেহৰ ফুটাই ল'ম সৰিয়হ এইবাৰ মই যিখিনি মই ঘোল বনাই লৈছিলোঁ ঔটেঙা সেইখিনি মই ইয়াত একেলগে ঢালি দিম বা ইয়াৰে সলনি মই চাউলৰ গুড়িৰ সলনি আপোনালোকে ইয়াত আলুও দিব পাৰে মই আলু দিয়া নাই বাৰু আলুটো ব্যৱহাৰ মই অলপ কমকৈ কৰোঁ সেইবাবে দিয়া নাই আলুও দিব পাৰে আপোনালোকে এইবাৰ ইয়াত মই সেইখিনি যিখিনি ৰৈ গৈছে অকণ তলিত অকণ আকৌ পানী এড কৰি দিলোঁ তাৰপিছত ইয়াত মই এতিয়া নিমখ দিম নিমখ আপোনালোকৰ সোৱাদ অনুযায়ী দিব এইবাৰ অকণমান উতল খোৱাৰ পিছত মই ইয়াত মাছখিনি দি দিম মাছখিনি দি আকৌ অকণমান উতল খুৱাম এয়া মোৰ আঞ্জা হৈ গ'ল খুব ধুনীয়া হৈছে যদি মোৰ ভিডিঅ'টি চাই আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে বেল আইকনটো টিপি দিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু কমেণ্ট বক্সত কেনেকুৱা হৈছে মোৰ আঞ্জাখন চাই কেনেকুৱা লাগিল ভাল লাগিল নে বেয়া লাগিল ভালকৈ কমেণ্ট বক্সত কমেণ্ট কৰিব